নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম আপোনালোকে যদি ITI পঢ়িব বিচাৰি আছে তেনেহ'লে ঘৰতে বহি ইয়াৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন যিটো আছে সেইটো কেনেদৰে কৰিব। প্ৰথমতে আমি গুগলত যাই সাৰ্চ কৰিব লাগিব www.itiassam.nic.in। ইয়াৰ পিছতে আপোনাৰ আমাৰ আগত এইটো পেজ খোলা যাব আপোনাৰ। তাৰপিছত এইটো আমি জুম কৰি লৈ ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যন, ফৰগট পাছৱাৰ্ড, ফৰগট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এনেকুৱা অপশ্যন দেখুৱাব। ইয়াৰ নিউ ৰেজিষ্ট্ৰেশ্যনত আমি ক্লিক কৰিলোঁ। তাৰপিছতে আপোনাৰ ইয়াত আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেটত যি নাম আছে, এজ আছে আৰু মেট্ৰিকৰ চাৰ্টিফিকেটত যি আপোনাৰ নম্বৰ পাইছে সেইবোৰ ইয়াত বহাব লাগিব। প্ৰথমতে আমি ইয়াত নিজৰ নামটো বহাম, তাৰপিছত দেউতাকৰ নাম, তাৰপিছত মাকৰ নাম, তাৰপিছত ডেট অফ বাৰ্থ আপোনাৰ এডমিটত যি আছে সেইটো চিলেক্ট কৰিব। ইয়াৰ পিছত জেণ্ডাৰ, তাৰপিছত ষ্টেট আপোনাৰ কি পৰে, ষ্টেট আছাম। ইয়াৰ পিছত নেশ্যনেলিটি ইণ্ডিয়ান। ইয়াৰ পিছত ৰিলিজন আপোনাৰ যি হয় হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টান। ইয়াৰ পিছত আপোনাৰ কেটেগৰী জেনেৰেল, OBC যি হয় আপুনি। তাৰপিছত আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো ইয়াত বহাব লাগিব। যেনে ধৰক ভিলেজ, আপোনাৰ ভিলেজৰ নামটো লিখিব লাগিব। ইয়াৰ পিছত পোষ্ট অফিচৰ নামটো লিখিব লাগিব। ইয়াৰ পিছত পিন নাম্বাৰ। তাৰপিছত আপোনালোকে ইয়াত চিটিত আপোনাৰ যি ডিষ্ট্ৰিক্ট পৰে সেইটো বহাব লাগিব। মোৰ ডিষ্ট্ৰিক্ট নলবাৰী, এইটো বহাব লাগিব। তাৰপিছত আপুনি চিলেক্ট কৰিব লাগিব আপুনি কোনখন জিলাৰ পৰা ইয়াত অনলাইন কৰিব, সেইটো হৈছে নলবাৰী। ইয়াৰ পিছত আপোনাৰ পিন নাম্বাৰ ইয়াত বহাব লাগিব। তাৰপিছত মোবাইল নাম্বাৰ, তাৰপিছত ইমেইল, তাৰপিছত আপোনাৰ চিলেক্ট ইউৰ এণ্ট্ৰি কোৱালিফিকেশ্যন এনেকুৱা আহিব। তাৰপিছত তাত 10 ক্লাছ ক্লিক কৰিব। ইয়াৰ পিছত যিটো আহিব ইফ ইউ হেভ 8 ক্লাছ মাৰ্কশ্বিট দেন য়েছ অৰ নো, আপুনি নো বহাব। তাৰপিছত এনেকুৱা এখন মাৰ্কশ্বিট দেখা পাব। তাত গৈ আপুনি চিলেক্ট কৰিব বৰ্ড। তাৰপিছত আপোনাৰ মাৰ্কশ্বিট মতে ইয়াত ছাবজেক্টৰ নামসমূহ দিব, ইয়াত মাৰ্ক দিব, কিমান মাৰ্ক পাইছে আপুনি। আৰু ইয়াত মেক্সিমাম মাৰ্ক 100, ইয়াত চিলেক্ট কৰিব পাছ। আৰু এইখিনি সম্পূৰ্ণ শুদ্ধকৈ লিখিব আপোনাৰ চাৰ্টিফিকেট মতে। তাৰপিছত ইয়াত এগ্ৰী কৰিব। তাৰপিছত কুৱেশ্যন আহিব, চিকিউৰিটি কুৱেশ্যন। ইয়াত আপোনাক সুধিব যিকোনো এটা কুৱেশ্যনৰ এনচাৰ দিলে হ'ল। হোৱাট ইজ ইউৰ ফেভাৰিট টিচাৰ, ইয়াতে টিচাৰৰ নামটো লিখিব। তাৰপিছত আপোনাৰ পাছৱাৰ্ড বহাবলৈ দিব। পাছৱাৰ্ডটোত আপুনি ইয়াত দেখিছে, ইয়াত এক্সাম্পল কিছুমান দিছে, যেনে WB@123 তেনেকুৱাকৈ বহাব লাগিব। ধৰক আপোনাৰ নাম নৱ, গতিকে প্ৰথমটো ডাঙৰ হাতৰ লিখিব লাগিব N, তাৰপিছত সৰু হাতৰ NABA, তাৰপিছত এড বহাই আপুনি যিকোনো এটা নাম্বাৰ ক্লিক কৰিব লাগিব। কৰি ইয়াত কনফাৰ্ম পাছৱাৰ্ড বহাব। তাৰপিছত এইটো যিটো দিছে চিকিউৰিটি পিন সেইটো বহাব। আৰু শেষত আপুনি ছাবমিট ইউৰ ডিটেইলছত ক্লিক কৰিব। আৰু আপোনাৰ ডিটেইলছটো ছাবমিট কৰাৰ পিছত হোমত যাব। আপোনাৰ মোবাইলত এটা ৰেজিষ্ট্ৰেশ্যন কোড আহিব, সেই কোডটো ইয়াত ক্লিক কৰিব। তাৰপিছত পাছৱাৰ্ড, তাৰপিছত চিকিউৰিটি পিন ছাবমিট কৰিব। কৰাৰ পিছত তাত আপোনাৰ ইয়াৰ পিছত আমি ইয়াত লগইন ID বহাব লাগিব। আপোনাৰ মোবাইলত মেছেজ আহিব লগইন ID মই বহালোঁ। তাৰপিছত মই পাছৱাৰ্ডটো বহাই দিলোঁ। তাৰপিছত চিকিউৰিটি পিন যিটো আপোনাৰ তলত গ্ৰীণ আখৰেৰে লিখা আছে সেইটো বহাব লাগিব 0388881। তাৰপিছত ছাবমিট। ইয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এনেকুৱাকৈ আহিব। তাৰপিছত আমি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনাৰ এনেকুৱাকৈ এখন পেজ খোলাই দিব। আৰু এই পেজখনৰ তলত থাকিব প্ৰিণ্ট ডিটেইল, আৰু ইয়াত নোট প্লিজ টেক
print out of registration detail and go to the near by মানে আপোনাৰ ওচৰৰ যিটো ITI ইনষ্টিটিউট আছে তাত আপুনি এখন ভেৰিফিকেশ্যন কৰিব লাগিব আৰু ইয়াত প্ৰিণ্ট ডিটেইলছ এইটো কৰাৰ লগে লগে আপোনাৰ প্ৰিণ্টৰ অপশ্যন আহিব আৰু আপুনি এখন প্ৰিণ্ট কৰি তাত জমা দিব লাগিব আৰু আপুনি কলেজত যোৱাৰ সময়ত সকলো HSLCৰ অৰিজিনেল ডকুমেণ্টৰ ফটো ষ্টেট কপি আৰু অৰিজিনেল ডকুমেণ্ট লগত লৈ যাব আৰু কিবা ডাউট থাকিলে তাৰ ITIৰ কোনোবা এজন ব্যক্তিক আপুনি সকলো কথা সুধিব আপুনি ITI কলেজত যোৱাৰ সময়ত এইখনৰ ফটো ষ্টেট কপি আৰু আপোনাৰ মেট্ৰিকৰ সকলোবোৰ অৰিজিনেল ডকুমেণ্টছ আৰু ফটো ষ্টেট কপি নিব লাগিব আৰু কিবা ডাউট থাকিলে ITI কৰ্তৃপক্ষক আপুনি সকলোবোৰ কথা সুধি ল'ব পাৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে কাষত যিটো এটা ঘণ্টিৰ বটন আহিব তাত ক্লিক কৰিব যাতে আপোনালোকে আমি দিয়া নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন